নমস্কাৰ, মই ধনু গগৈ আৰু আপোনালোকক মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে মাঘৰ উৰুকা আৰু মই এতিয়া চাহ খাবলৈ লৈছোঁ ৰাতিপুৱা। এতিয়া ৰাতিপুৱা হৈ থকা নাই বাৰু, এতিয়া টাইমটো হ'ল 11:40। তো এতিয়া মই চাহটো খাই লওঁ ৰাতিপুৱা। সেইবোৰ দেখাইছোঁ কি আছে চাহৰ লগত। এফালে আছে গাখীৰ চাহ আৰু কেক, পিঠা আৰু মেগী বনাই ল'লোঁ আৰু মিঠৈ বনাইছিলোঁ আৰু তিল লাড়ু বনাইছিলোঁ। সেয়া খোৱা নাই বাৰু, তো ইয়াকে খাই লওঁ এতিয়া। আৰু সকলোকে মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৰে জীৱন যে ভালদৰে পাৰ হওক, দুখ কষ্ট নাহক, তো এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। গাইজ, মই এতিয়া গা পা ধুই আজৰি হৈ ল'লোঁ আৰু এতিয়া মই ভাত খাবলৈ লৈছোঁ আৰু ভাতৰ লগত কি কি আছে আপোনালোকক দেখাইছোঁ ৰ'ব। এইফালে আছে গাহৰি মাংস, ওলকবি আৰু আলু, লগত নিমখ, এপিনে জলকীয়া, দালি, টেঙা আৰু ভাত। মই এতিয়া জল্দি খানাটো খাই লওঁ আৰু ৰাতিলৈ আমাৰ খানা আছে, মানে মাঘ বিহুৰ খানা। তো কি হয় ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আমি ক'ত যাম এতিয়া? পাৰ্টি খাবলৈ যাম কতে? আপোনালোকে চাই থাকিব। মোক আন্ধা লাগিছে নি? আমি আন্ধাৰত আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো চাই থাকিব। হেল্ল' গাইজ, আমি গৈ আছোঁ পাৰ্টি খাব গৈ আছোঁ। আমি ওলাইছোঁ গম নাপাওঁ। ওলাইছোঁ বোলে আমি। গাইজ আহিব আপোনালোকে পাৰ্টি খাবলৈ। আমাৰ ইয়াত খাবলৈ আছে গাহৰি মাংস, গাহৰি, পনীৰ, জলকীয়া ভাজি আৰু এইফালে আছে ব্ৰইলাৰ মাংস, ভাত। আমি এতিয়া খানাটো খাই লওঁ। আজি হৈছে নেক্সট ডে আৰু সকলোকে ভোগালী বিহু শুভেচ্ছা থাকিল। আৰু আজি হৈছে মাঘ বিহু আৰু এতিয়া আমি যাম জুই তাপ ল'বৰ কাৰণে, মানে মেজি জুই তাপ ল'বৰ কাৰণে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। এইফালে মই পালোহি আৰু সেৱা কৰিলোঁ আৰু সকলোকে সৰুকৈ ভিডিঅ' এটা কৰি ৰাখি থ'লোঁ। গাইজ, এতিয়া আমি জলপান খাবলৈ লৈছোঁ আৰু জলপানৰ লগত আছিলে আছে ক্ৰীম, গুড় আৰু চিৰা। এইফালে খাই আছে, চোবাই আছে। কালি চকুলৈ গৈ একদম মজা আছে, য'ত পাইছোঁ। তো এতিয়া খাই লওঁ, আকৌ লগ পাইছোঁ। ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ। গাইজ, আমাৰ হহুৱা হহিত এতিয়া 5 মিনিট হৈ গ'ল, এতিয়ালৈকে হাঁহিবই পৰা নাই। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে চাই কমেণ্ট এটা কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।